অনুষ্ঠিত ছাতিপুর চিৰাং জিলার অন্তর্গত ইয়াতে আমার এটা সমগ্র অসম ভিত্তিত একটা জনগোষ্ঠী ঐক্যমঞ্চ আমি গঠন করার কারণে চিন্তা চর্চা করে আহ্বায়ক কমিটির ফালৰ পৰা আহ্বান করা হয়েছিল আৰু সেই মৰ্মে আজি বিভিন্ন অসমৰ বিটিআৰৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহিছে আৰু ইয়াতে পৰামৰ্শ দিছে সেইমতে এখন মঞ্চ আমি গঠন কৰিলোঁ। আমি উপদেষ্টা মণ্ডলী গঠন কৰিছোঁ। আজি সমাজৰ যি অৱস্থা হিংসা বিদ্বেষ নানা ধৰণৰ পৰিৱেশ য'ত হ'ব লাগিছিল দেশত মূল্যবোধৰ ৰাজনীতি নহয় মূল্য বৃদ্ধিৰহে ৰাজনীতি হৈ আছে, য'ত মূল্যবোধ মানৱীয়তা দৃষ্টিভংগী আগত ৰাখি আমি জনগণৰ সকলো জাতি ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে সকলো জাতিৰ সেৱা কৰাৰ উদ্দেশ্য আগত ৰাখি পেলাই সমাজ সেৱা কৰি যাওয়ার কারণে এখন মঞ্চ গঠন কৰিছোঁ আৰু এই মঞ্চৰ যোগেদি আপোনালোকে যোগেদি অসমবাসী বিটিআৰবাসী জনগণক জনাইছোঁ আজিৰ তাৰিখত যদি জনগণৰ নিবনুৱা সমস্যাৰ লগতে 101 সমস্যা আছে এইবোৰৰ কাৰণে চিন্তা চৰ্চা কৰি সঠিক দিশত যদি আমি খোজ দিব নোৱাৰোঁ আমাৰ ভৱিষ্যত অন্ধকাৰলৈ যাব। উঠি অহা প্ৰজন্মসকলৰ যেটো আজিকালি সমাজত কুসংস্কাৰ মদ জুৱা সাংস্কৃতিক ড্ৰাগছ এইবিলাকে সমাজখনক গ্ৰাস কৰি পেলাইছে। তাৰ কাৰণে আৱাৰনেছ প্ৰগ্ৰাম সমাজে গাঁৱে গাঁৱে আমাৰ মঞ্চৰ জৰিয়তে যিবিলাক অসামাজিক কাৰ্যকলাপ তাৰ বিৰুদ্ধে আমি এটা সেৱা আগবঢ়াম বুলি আমি ঐক্যবদ্ধ হৈছোঁ আৰু যাতে মানৱতাৰ শিক্ষা সমাজক অৱনতি কৰিব নোৱাৰে, বাল্য বিবাহ কুসংস্কাৰ বহু বিবাহ এইবোৰ বন্ধ কৰাৰ কাৰণে বহুত অসামাজিক কাৰ্যকলাপ এইবিলাকৰ কাৰণে এটা গুড মেছেজ দিয়াৰ কাৰণে আমাৰ মঞ্চই কাম কৰি যাব বুলি এটা ধীৰ আশা প্ৰকাশ কৰিছে। বিটিচি নিৰ্বাচন আহি আছে। আমাৰ মঞ্চই নিশ্চয় সমভাৱাপন্ন দলৰ লগত থাৰ্ড পাৰ্টি এলায়েন্স হৈ নিশ্চয় চিন্তা চৰ্চা কৰি সমাজৰ যিজন ব্যক্তি ভাল কাম কৰিব তেনেকুৱা যোগ্য ব্যক্তিজনক আমি নিৰ্বাচিত কৰাৰ কাৰণে আমাৰ মঞ্চই সহায় সহযোগিতা আগবঢ়াব। বৰ্তমান ৰোলিং চৰকাৰ ইউপিপিএল দলে চৰকাৰ কৰি আছে ইউপিপিএল দলে চৰকাৰ কৰিছে, তাৰ আগে বিপিএফও কৰিছে। এতিয়া আমি কোনো এটা দল আমাৰ শত্ৰু নহয়, কোনো এটা দল আমাৰ পাৰ্মানেণ্ট বন্ধু নহয়। সমভাৱাপন্ন জনগণৰ হিতাকাংক্ষী দলক আমি প্ৰথম স্থানত সিহঁতক ওয়েলকাম কৰিম আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলে দলেই কয় সম অধিকাৰ সম বিকাশ সম উন্নয়ন, ক্ষমতা লোৱাৰ পিছত এইবিলাক গোটেইখিনি কথা পাহৰি যায়, তেতিয়া আৰু এইবিলাক মনত নাথাকে। তাৰ কাৰণে আমি আমাৰ মঞ্চই এনেকুৱা কাম কৰিব, বিভিন্ন দলৰ লগতে আলোচনা বিলোচনা কৰিব কেনেকুৱা কাম কৰা যায়। আমাৰ মঞ্চৰ সমভাৱাপন্ন দলৰ লগত আমি সহমত হৈ পেলাই কাম কৰি যাওয়াৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। আপোনাৰ পাৰ্টিটো ডিভাইড জিডিপি 50-50 বুলি এটা শ্লোগান দি আছে, বৰ্তমান কেনেকুৱা চলি আছে জিডিপি কথা? জিডিপি কোনটো কৈছে? আমি এইটো অৰাজনৈতিক এটা সংগঠন, ঐক্যবদ্ধভাৱে আমি কাম কৰিম। আমি হৈছে জনগোষ্ঠী ঐক্যমঞ্চ অসম বিটিচিৰ লগতে আমি জনগণৰ আশা আকাংক্ষা পূৰণাৰ্থে সকলো ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবিলাকৰ ভেদ বিচাৰ আমাৰ মঞ্চৰ লগত নাই। এই যে মানৱতা হিচাপে আমি কাম কৰিম, মানৱতাৰ দৃষ্টিভংগীত আগবাঢ়ি যাম আৰু মানৱ সেৱা হিচাপে নিজক সকলো আমাৰ মঞ্চৰ কৰ্মীসকলক আমি আহ্বান জনাইছোঁ। এজন সমাজৰ সেৱক আৰু সেৱিকা হিচাপে যাতে নিজকে ভৰ্তি কৰিব পাৰে তাৰ প্ৰতি ঈশ্বৰৰ ওচৰত আমি আশা ৰাখি সেই প্ৰতিজ্ঞাবদ্ধ হৈ সেই কাম কৰি যোৱাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।